লৈ আহিছোঁ আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বাতৰি লৈ। খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব, এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। যে আজিৰ প্ৰথমটো খবৰে হৈছে যে চৰকাৰে দেশৰ সম্পদ বিক্ৰী কৰাৰ বিৰুদ্ধে বঙাইগাঁও জিলা NSUIৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী। যে কেন্দ্ৰীয় চৰকাৰে দেশৰ সম্পদ বিক্ৰী কৰাৰ বিৰুদ্ধে তথা নিবনুৱা সংস্থাপনৰ দাবীত আজি বঙাইগাঁও জিলা NSUIয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। যে NSUIৰ কৰ্মীসকলে জিলা কংগ্ৰেছ কাৰ্যালয়ৰ ৰাজীৱ ভৱনৰ পৰা সমদল কৰি গৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা কৰ্মীসকলে নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, দেশৰ সম্পদ বিক্ৰী কৰা নচলিব, নিবনুৱা সংস্থাপন দিয়ক, দেশৰ সম্পদ বিক্ৰী কৰা বন্ধ কৰক, নিবনুৱা সমস্যা সমাধান কৰক, অমিত শ্বাহ গো বেক আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। যে সংগঠনটোৱে বিজেপি চৰকাৰক নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰি নিবনুৱা সমস্যা সমাধান কৰা, মূল্যবৃদ্ধি ৰোধ কৰি সৰ্বসাধাৰণ ৰাইজক সকাহ দিয়াৰ লগতে পুঁজিপতিক সন্তুষ্টি কৰিবলৈ দেশৰ সম্পদ বিক্ৰী কৰা বন্ধ কৰিবলৈ দাবী জনায়। যে প্ৰতিবাদী কাৰ্যসূচীত NSUIৰ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক জাহাংগীৰ আলমকে ধৰি অন্যান্য বিষয়ববীয়া আৰু কৰ্মীসকল, জিলা কংগ্ৰেছৰ সভাপতি মৃণাল অধিকাৰী, সাধাৰণ সম্পাদক গকুল কলিতা আৰু হিমাঞ্জন শৰ্মা, জিলা মহিলা কংগ্ৰেছ সভানেত্ৰী শাৰদা ৰায় চৌধুৰী, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জ্যোতিষময় বৈশ্য আদিও উপস্থিত থাকে। আৰু ২ নম্বৰ খবৰটি হৈছে যে মূল্যবৃদ্ধিৰ প্ৰতিবাদত পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাই দা কৰিলে যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি। যে আজিৰ তাৰিখত বজাৰত জুই লাগিছে। যে হাহাকাৰ অৱস্থা, সৰ্বসাধাৰণ ৰাইজৰ বজাৰলৈ গৈ মূৰে কপালে হাত দিছে সৰ্বসাধাৰণ ৰাইজে। যে আজি পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত লাহৰ শহীদ বেদী চকত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে। যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৱে দা কৰিলে যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি। যে ৰঞ্জিত দাস হাই হাই, পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী মুৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিৱেশ সৃষ্টি কৰিলে পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাই। যে প্ৰতিবাদস্থলীৰ পৰাই অতি শীঘ্ৰে অত্যাৱশ্যকীয় মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে দাবী জনালে পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাই।